হাই এভৰিৱান, আপোনালোকক পুনৰ এবাৰ আমাৰ চেনেল AN কিচেন ষ্টৰিজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা ছাগলী মাংসৰ ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। সকলোৱে বেলেগ বেলেগ ধৰণে ছাগলী মাংস বনায়। আহকচোন চাওঁ আজিনো মই কেনেকৈ বনালোঁ। প্ৰথমে এখন কেৰাহীত মই অলপ তেল দি লৈছোঁ। তেল অলপ সৰহকৈ দিছোঁ কাৰণ মই ইয়াতে 1 কেজি মাংস ব্যৱহাৰ কৰিম। তেলখিনি গৰম হোৱাত ইয়াত কেইটামান পাঁচফোৰণ দি দিছোঁ। আৰু এতিয়া ইয়াতে দুটা মিডিয়াম সাইজৰ পিয়াজ মিহিকৈ কাটি লৈ দি দিছোঁ। পিয়াজখিনি আমি ৰঙচুৱা হৈলৈকে ভাজি থাকিম। ইয়াতে এতিয়া মই সোৱাদ অনুসৰি অলপ নিমখ দি দিছোঁ। আৰু এটা সৰু বিলাহী 4 টুকুৰা কৰি দি দিছোঁ। তেজপাতটো মই প্ৰথমে তেলত দিব পাহৰি গৈছিলোঁ, সেইবাবে এতিয়া দিছোঁ। আপোনালোকে প্ৰথমতো দিব পাৰে। চাৰি পাঁচটামান কেঁচা জলকীয়া মাজেৰে ফালি এইদৰে দি দিব। পিঁয়াজৰ ৰং সলনি হৈ অহাত আমি ইয়াতে এতিয়া পিচি থোৱা আদা নহৰু পেষ্ট 2 চামুচ দি দিছোঁ। বাকী শুকান মছলাখিনিও মই ইয়াতে তেলতে দি দিম। আধা চামুচ হালধি গুড়া, 1 চামুচ জিৰা গুড়া, 1 চামুচ ধনিয়া গুড়া, আধা চামুচ ৰেড চিলি পাউডাৰ। আটাইখিনি ভালদৰে মিহলাই দিব। আৰু লগতে 1 চামুচ মিট মছলা দি দিছোঁ। পাঁচ 7 মিনিট মছলাখিনি ভাজা হোৱাত আমি ইয়াতে এতিয়া মাংসখিনি দি দিম। আৰু আটাইখিনি ভালদৰে ভাজি থাকিম। জুইৰ ফ্লেমটো আপোনালোকে মিডিয়ামৰ পৰা ল' ৰাখিব। আৰু এইদৰে ঢাকোন লগাই মাজে মাজে লৰাই আমি 15-20 মিনিটৰ পৰা মাংসখিনি ভাজি থাকিম। যেতিয়া মাংসৰ পৰা পানী ওলাব ল'ব, সেইখিনিতে আমি ইয়াতে কাটি থোৱা আলুকেইটা দি দিম। মই আলুখিনি অলপ ডাঙৰকৈ দিছোঁ কাৰণ ছাগলী মাংস সিজোতে সময় লাগে। আকৌ এবাৰ ঢাকোন লগাই আমি ল' ফ্লেমত 20-ৰ পৰা 25 মিনিট মাংসখিনি ভাজি থাকিম। ছাগলী মাংস আপোনালোকে যিমান স্লো কুক কৰিব তাৰ টেষ্টটো সিমানেই ভাল হয়। মই আলুকেইটুকুৰ কাঢ়ি থলোঁ কাৰণ এইখিনি সিজি গৈছিলে, হয়তো ভাঙি যাব পাৰে। এতিয়া সামান্য অলপ পানী দি মই আকৌ মাংসখিনি অলপ ভাজি থাকিম।
এয়া দেখিছেনে মাংসৰ পৰা তেল বিৰিঙি আহিছে। এতিয়া মই ইয়াতে অলপ সৰহকৈ গৰম পানী দি দিছোঁ। আপোনালোকে ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, নহ'লে অলপ হেৰেঙা হৈ যায় টেষ্টটো। ইয়াতে মই পানী অলপ সৰহকৈ দিছোঁ। পানীখিনি শুহি আধা হোৱালৈকে আমি এইখিনি উতলাই থাকিম। এয়া দেখিছেনে কিমান পানী কমি গ'ল। এতিয়া মই ইয়াতে অলপ কাটি থোৱা মান ধনিয়া দি দিছোঁ। আৰু লগতে 1.5 চামুচ গৰম মছলা দিছোঁ। গৰম মছলাখিনি দি পেলাই মই 5 মিনিটমান উতলিব দিম। এয়া আমাৰ ছাগলী মাংসৰ জোল ৰেডি হৈ গ'ল। গৰম ভাতৰ লগত পৰিৱেশন কৰিব, খুব টেষ্টি হয় খাবলৈ। আৰু লগতে আমাক কমেণ্ট কৰি জনাব নাপাহৰিব কিন্তু কেনেকুৱা পালে। আজিলৈ আহোঁ, থেংক ইউ।